পুনৰ এটা দুখবৰ। গুৰুজনাৰ জন্মোৎসৱৰ দিনাই হেৰাই গ'ল এটি উজ্জ্বল প্ৰতিভা। ফুলিব ধৰা ফুলপাহি কলিতে মৰহি গ'ল। হয় বন্ধুসকল, গীতৰ জৰিয়তে পৰিচয় গঢ়া মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱা আৰু আমাৰ মাজত নাই। নদীদ্বীপ মাজুলীৰ কমলাবাৰীৰ দৰিয়া গাঁৱৰ নিবাসী বাবুল বৰুৱা আৰু নীলাক্ষী বৰুৱাৰ একমাত্ৰ কন্যা আছিল তেজস্বিতা বৰুৱা। অতি কম বয়সতে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল তেজস্বিতা বৰুৱাই। উল্লেখ্য যে মাজুলীৰ দৰিয়াগাঁও নামঘৰত বুধবাৰে অনুষ্ঠিত হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ। সেই অনুষ্ঠানতে গীত গাই থকা অৱস্থাতে হঠাৎ ঢলি পৰে শিশুশিল্পী তেজস্বিতা বৰুৱা। লগে লগে তেওঁক গড়মূৰৰ পীতাম্বৰদেৱ গোস্বামীৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় গায়িকাগৰাকীৰ। মাজুলীৰ অতি প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ আকস্মিক মৃত্যুত সকলোকে মৰ্মাহত কৰি তুলিছে। সুকণ্ঠেৰে সকলোৰে স্নেহভাজন হোৱা তেজস্বিতাৰ আত্মাই চিৰশান্তি লাভ কৰক, তাৰেই কামনা কৰিলোঁ।